Hello friends, welcome to my channel Competitive Studies. আজি মই Assam Direct Recruitment second shift অহা mathsৰ question বোৰৰ এটা ভিডিও লৈ আহিছো। আপুনি questionৰ answer বোৰ চাই লওক আৰু মিলাই লওক আপোনাৰ কেইটামান answer শুদ্ধ হৈছে। আৰু যদি ভিডিওটো ভাল লাগে তেতিয়াহলে ভিডিওটো লাইক কৰি দিয়ক আৰু চেনেলটো subscribe কৰি কিনে বেল বটনটো টিপি দিয়ক। So friends, ইয়াতে যদি মই first question to চাও তেতিয়াহলে first question to দিয়া আছে যদি x by y equal to 2 by 3 হয় তেতিয়াহলে 3x plus 5y divided by 3x minus 5y plus 6x plus 4y divided by 6x minus y কিমান হ'ব? ইয়াতে দিয়া আছে x by y equal to 2 by 3 ইয়াৰ পৰা মই পাই গলো x ৰ মান হল 2 আৰু y ৰ মান হল 3 So এতিয়া যদি মই x আৰু y ৰ ভ্যালু 2 আৰু 3 পুট কৰো ওপৰৰ কোৱেশ্চনত তেতিয়াহলে পাই যাম 3 into 2 plus 5 into 3 divided by 3 into 2 minus 5 into 3 plus 6 into 2 plus 4 into 3 divided by 6 into 2 minus 3 এতিয়া হৈ গল 6 plus 3 into 5 15 divided by 3 into 2 6 minus 3 into 5 15 plus 6 into 2 12 plus 4 into 3 12 divided by 6 into 2 12 minus 3 এতিয়া 6 plus 15 হৈ যাব 21 আৰু 6 minus 15 হৈ যাব minus 9 plus 12 আৰু 12 যোগ কৰিলে হ'ব 24 আৰু 12 ৰ পৰা 3 minus কৰিলে হ'ব 9 So এতিয়া পাই গলো তলতে আহিব 9 আৰু ওপৰতে হ'ব minus 21 plus 24 equal to plus 3 এটো হৈ গল 3 ৰে যদি মই কাটো তেতিয়াহলে হৈ যাব 1 by 3 আনসাৰ হৈ গল 1 by 3 এতিয়া যদি মই নেক্সট কোৱেশ্চনটো চাও তেতিয়াহলে নেক্সট কোৱেশ্চনটো হল পাঁচটা ক্ৰমিক সংখ্যাৰ যোগফল 190 সৰু সংখ্যাটো কি এতিয়া কি লিখা আছে পাঁচটা ক্ৰমিক সংখ্যাৰ যোগফল 190 মানে যদি মই সংখ্যা লৈ লও x তাৰ পিছত x plus 1 তাৰ পিছত x plus 2 তাৰ পিছত x plus 3 তাৰ পিছত x plus 4 ইয়াৰে হৈ গল মোৰ পাঁচটা সংখ্যা ইয়াতে পাঁচটা ক্ৰমিক সংখ্যাৰ কথা কৈছে সেই কাৰণে মই লৈ ললো x x plus 1 x plus 2 x plus 3 আৰু x plus 4 এতিয়া হল পাঁচটা সংখ্যা যদি মই যোগ কৰো তেতিয়াহলে যোগফল কিমান হ'ব 190 মানে x plus 1 x plus 2 plus x plus 3 plus x plus 4 equal to 190 এতিয়া যদি মই গুটেইখিনি যোগ কৰো তেতিয়াহলে হ'ব 5x প্লাস হৈ যাব 4 plus 3 হ'ব 7 7 plus 2 9 আৰু plus 1 কৰিলে হ'ব 10 equal to হৈ যাব 190 তো 5x হৈ গল 190 minus 10 হৈ যাব 180 আৰু x ৰ মান ওলাই আহিল x equal to 36 So মোৰ আনসাৰটো হৈ গল x equal to 36 মানে সকলতকৈ সৰু সংখ্যাটো হল 36 এতিয়া যদি মই নেক্সট কোৱেশ্চনটো চাও তেতিয়াহলে নেক্সট কোৱেশ্চনটো হল এটা চতুৰ্ভুজৰ অন্তঃকোণৰ অনুপাত 1:3:4:7 হলে সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণ দুটাৰ পাৰ্থক্য কিমান সো ইয়াতে দিয়া আছে চতুৰ্ভুজৰ অন্তঃকোণৰ অনুপাত আৰু মই জানো চতুৰ্ভুজৰ চাৰি কোণৰ যোগফল কিমান হয় 360 সো ইয়াতে কি আছে ইয়াতে যদি মই অনুপাতটো চাও তেতিয়াহলে 1 plus 3 plus 4 plus 7 equal to হৈ গল কিমান equal to হৈ গল 15 সো মই যদি 360 ডিগ্ৰী ৰে 15 ৰ পৰা ডিভাইড কৰো তেতিয়াহলে হৈ যাব 24 ডিগ্ৰী
মানে এটা কোণৰ মানে 1ৰ ভ্যালু হৈ গল 24 ডিগ্ৰী তেতিয়া হলে সকলোতকৈ সৰু কোণটো হৈ গল 24 আৰু সকলোতকৈ ডাঙৰ কোণটো কি আছিল 7 মানে 7ৰ ভ্যালু উলাব লাগিব 7 * 24 হৈ যাব মানে 7ৰ পৰা মই যদি 24 ৰে মাল্টিপ্লাই কৰো তেতিয়া হলে উলাই আহিব 168 আৰু মোক খুদিছে ডিফাৰেন্স বিটুইন দা লাৰ্জেষ্ট এণ্ড দা স্মলেষ্ট এংগল তেতিয়া হলে 168 ৰ পৰা 168 ৰ পৰা মই যদি 24 মাইনাস কৰি দিও তেতিয়া হলে উলাই আহিব 144 ডিগ্ৰী মানে মোৰ আনসাৰটো হৈ গল 144 ডিগ্ৰী এতিয়া যদি মই নেক্সট কোৱেশ্চনটো চাও তেতিয়া হলে নেক্সট কোৱেশ্চনটো হল এখন 100 মিটাৰ দৈৰ্ঘ্যৰ ট্ৰেইন 20 মিটাৰ পাৰ সেকেন্ড গতিৰে এখন 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং পাৰ হ'বলৈ কিমান সময় প্ৰয়োজন হ'ব ইয়াতে দিয়া আছে ট্ৰেইনৰ দৈৰ্ঘ্য দিয়া আছে 100 মিটাৰ আৰু ট্ৰেইনৰ স্পীড দিয়া আছে 20 মিটাৰ পাৰ সেকেন্ড আৰু মোৰ দলঙৰ দৈৰ্ঘ্য দিয়া আছে 1 কিলোমিটাৰ তেতিয়া হলে ইখান যদি মোৰ দলং হয় মানে 1 কিলোমিটাৰ হয় আৰু যদি দলঙৰ দৈৰ্ঘ্য হয় 1 কিলোমিটাৰ আৰু মোৰ ট্ৰেইনৰ হৈ গল 100 মিটাৰ আৰু ট্ৰেইনৰ স্পীড কিমান 20 মিটাৰ পাৰ সেকেন্ড তেতিয়া হলে 1 কিলোমিটাৰ লম্বা ব্ৰিজটো পাৰ হ'বলৈ কিমান টাইম লাগিব সো ইয়াতে যদি মই চাও তেতিয়া হলে টোটাল লেংথ কিমান হৈ যাব টোটাল লেংথ হৈ যাব 1 কিলোমিটাৰ প্লাস ট্ৰেইনৰ কিমান লেংথ আছে ট্ৰেইনৰ লেংথটো এড হৈ যাব 100 মিটাৰ সো টোটাল লেংথ হৈ গল 1100 so total length হৈ গল 1100 মিটাৰ এতিয়া মোক কি দিয়া আছে এতিয়া দিয়া আছে স্পীড আৰু স্পীড কিমান স্পীড হল 20 মিটাৰ পাৰ সেকেন্ড তেতিয়া হলে মোৰ কিমান টাইম লাগিব টাইম তেতিয়া হলে টাইম লাগিব 1100 divided by 20 equal to 55 সেকেন্ড নেক্সট কোৱেশ্চনটো হল যদি P আৰু Q ৰ লসাগু Q হয় আৰু Q আৰু R ৰ লসাগু R হয় তেতিয়া হলে PQ R ৰ লসাগু কিমান হ'ব ইয়াতে দিয়া আছে P আৰু Q ৰ লসাগু হয় Q মানে মই যদি এটা এক্সাম্পল লৈ লও 2 আৰু 4 2 আৰু 4 হৈ গল মোৰ P আৰু Q 2 আৰু 4 ৰ লসাগু হৈ গল 4 মানে ডাঙৰটো মানে Q আৰু এতিয়া দিয়া আছে Q আৰু R ৰ লসাগু R মানে 4 আৰু 8 তেতিয়া হলে মই পাই গলো যে ডাঙৰ যিটো হয় ইটোৱে লসাগু হ'ব তেতিয়া হলে আগতে পাইছিলো ডাঙৰ হয় 4 আৰু এতিয়া ডাঙৰ হয় 8 মানে ই দুটাৰ মাজতে মোৰ ডাঙৰ কোনটো ডাঙৰটো হয় 8 মানে R এ হৈ যাব মোৰ PQR ৰ লসাগু এতিয়া যদি মই নেক্সট কোৱেশ্চনটো চাও তেতিয়া হলে নেক্সট কোৱেশ্চন হল এটা চকা 1000 বাৰ ঘূৰিলে 22 কিলোমিটাৰ যায় তেতিয়া হলে চকাটোৰ ব্যাসাৰ্ধ কিমান ইয়াতে কি দিয়া আছে 1000 বাৰ ঘূৰিলে 22 কিলোমিটাৰ যায় মানে দিয়া আছে 1000 বাৰ ঘূৰিলে যায় 22000 মিটাৰ মানে এবাৰ ঘূৰিলে যায় 22000 মিটাৰ ডিভাইডেড বাই 1000 ইকুৱেল টু হৈ গল 22 মিটাৰ মানে এক পাক ঘূৰিলেহে যায় 22 মিটাৰ আৰু এতিয়া যদি দেখো তেতিয়া হলে এক পাক ঘূৰিলে ইটোৰ কি হয় ইটোৰ সাৰকামফাৰেন্স কিমান হ'ব 2 পাই r 2 পাই r ৰ ভ্যালু হৈ গল 22 মিটাৰ এতিয়া মোক খুদিছে ব্যাসাৰ্ধ কিমান তেতিয়া হলে r মানে ব্যাসাৰ্ধ মানে r ৰ ভ্যালু উলাই আহিল 22 ডিভাইডেড বাই 2 পাই এতিয়া মই জানো পাইৰ ভ্যালু হল 22/7 মানে 22/2 আছে আৰু ইয়াৰ লগতো মাল্টিপ্লাই কৰি দিম 7/22 কেনেকি পাইটো তলত আছে আৰু ইটো যদি মই উল্টাই দিও তেতিয়া হলে ইটো হৈ যাব মাল্টিপ্লাই কৰি দিম লগতে হৈ যাব 7/22 এতিয়া মই 22 ৰ পৰা 22 ৰে কাটি দিলো বাকি থাকিল 7/2 মানে 3.5 মিটাৰ মোৰ আনসাৰটো উলাই আহিল 3.5 মিটাৰ এতিয়া যদি মই নেক্সট কোৱেশ্চনটো চাও তেতিয়া হলে দুটা সংখ্যা তৃতীয় সংখ্যাটোতকৈ 20% আৰু 50% বেছি সংখ্যা দুটাৰ অনুপাত কি সো ইয়াতে দিয়া আছে দুটা সংখ্যা তৃতীয় সংখ্যাটোতকৈ 20% আৰু 50% বেছি মই যদি তৃতীয় সংখ্যাটো মানে
A ফাৰ্ষ্ট সংখ্যাটো লৈ ললো আৰু B সেকেন্ড সংখ্যাটো লৈ ললো আৰু C থাৰ্ড সংখ্যাটো লৈ ললো এতিয়া মই থাৰ্ড সংখ্যাটো যদি 100 লৈ লও তেতিয়াহলে ফাৰ্ষ্ট সংখ্যাটো 20% বেছি মানে 100 ৰ 20% কিমান হ'ব 120 আৰু 100 ৰ 50% বেছি মানে কিমান হ'ব 150 আৰু এতিয়া মোক খুদিছে সংখ্যা দুটাৰ অনুপাত কি মানে A আৰু B ৰ অনুপাত কিমান তেতিয়াহলে মই পাই যাম 120 is to 150 কিমান হ'ব 4 is to 5 মানে মই পাই গলো সংখ্যা দুটাৰ অনুপাত হ'ব 4 is to 5 নেক্সট কুৱেশ্যনটো দিয়া আছে root over 20 into 45 plus root over 0.04 plus root over 0.64 এই আনসাৰটো কেনেকৈ কৰিম সো মই যদি চাও তেতিয়াহলে root over 20 into 45 ৰ ভ্যালু হ'ব 900 প্লাস লিখি দিও root over 0.04 মানে ইয়াতে দশমিক 2 ঘৰ আগতে আছে সো মই ইয়াক লিখিব পাৰিম 4 divided by 100 plus root over 0.64 মানে হল root over 0.64 ক লিখিব পাৰিম root over 64 divided by 100 এতিয়া root over 900 ভ্যালু ওলাই আহিল 30 plus root over 4 ক লিখিব পাৰিম 2 square divided by 100 ক লিখিব পাৰিম 10 square plus root over 64 ক লিখিব পাৰিম 8 square divided by 100 ক লিখিব পাৰিম 10 square এতিয়া মই পাই গলো 30 plus 2 by 10 plus 8 by 10 কেনেকি স্কয়াৰে আৰু ৰুটে কাটিব পাৰিম তাৰ পিছত থাকিব জাস্ট 2 10 8 by 10 এতিয়া যদি মই লহাগু লৈ লও তেতিয়াহলে লহাগু হ'ব 10 আৰু ওপৰত থাকিব 30 into 10 কিমান হ'ব 300 plus 2 plus 8 কিমান হ'ব 10 equal to হৈ গল 310 divided by 10 equal to 31 so মোৰ আনসাৰটো হৈ গল 31 so friends ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে লাইক এটা কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক তেতিয়াহলে এনেকুৱা আৰু ভিডিও মই লৈ আহিম আৰু আপোনাৰ লাইক মোক নতুন ভিডিও বনাবলৈ প্ৰেৰণা প্ৰদান কৰিব সেই কাৰণে আপুনি ভিডিওটো লাইক কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক এতিয়া যদি নেক্সট কুৱেশ্যনটো চাও তেতিয়াহলে নেক্সট কুৱেশ্যনটো হল 8 divided by 12 into 4 minus 5 ৰ ভ্যালু কিমান এটো এটা সহজে কুৱেশ্যন হয় এই কুৱেশ্যনটো কৰিব হলে মোৰ বদমাছ ৰুলটো ফলো কৰিব লাগিব বদমাছ কি হয় B O D So মই যদি চাও তেতিয়াহলে বদমাছ হৈ যাব B for bracket O for order D for division M for multiplication A for addition আৰু S for subtraction মানে মই যদি এনেকুৱা কুৱেশ্যন কৰিব লাগে তেতিয়াহলে মোৰ এই বদমাছ ৰুলটো ফলো কৰিব লাগিব এতিয়া যদি চাও তেতিয়াহলে 18 divided by 12 into 4 minus 5 18 ক যদি মই 12 ৰে ডিভাইড কৰো তেতিয়া হৈ যাব 3 by 2 into 4 minus 5 এতিয়া 2 ৰ পৰা মই যদি 4 ৰে কাটি লও তেতিয়াহলে আহিব 2 মানে 3 into 2 আহিব 6 minus 5 এতিয়া যদি 6 ৰ পৰা মই 5 মাইনাস কৰি দিও তেতিয়াহলে ওলাই আহিব ৰিজাল্ট 1 মানে মোৰ আনসাৰটো হৈ গল 1 এতিয়া যদি নেক্সট কুৱেশ্যনটো চাও তেতিয়াহলে নেক্সট কুৱেশ্যনটো হল 35 টকা 1 টকীয়া আৰু 50 পইচাৰ মুদ্ৰাৰ মাজত 2:3 অনুপাতত ভাগ কৰিলে 50 পইচাৰ মুদ্ৰা কিমান সংখ্যাত থাকিব মানে মোক খুদিছে 35 টকা আছে আৰু ইয়াৰ মাজতে 1 টকীয়া আৰু 50 পইচা মুদ্ৰা আছে 2:3 অনুপাতত তেতিয়াহলে 50 পইচাৰ মুদ্ৰা কেইখন আছে বা কিমান আছে হিটো মোৰ উলাব লাগিব মই যদি আগতেই চাই লও তেতিয়াহলে টোটাল 35 টকাৰ মাজতে 1 টকীয়া আৰু 50 পইচা মুদ্ৰা আছে আৰু তেওঁৰ মাজৰ ৰেশিও আছে 2:3 মানে মই লিখি দিলো M মানে মুদ্ৰা 1 আৰু 0.5 মানে 50 পইচা মানে 0.5 আৰু লিখি দিলো ৰেশিও মানে R equal to 2 আৰু 3
এতিয়া যদি মই 1 আৰু 2 মাল্টিপ্লাই কৰি দিম তেতিয়াহ'লে পাই যাম 2 আৰু 3 আৰু 0.5ৰ মাল্টিপ্লাই কৰিলে পাই যাম 1.5 এতিয়া মই যদি এটা সহজ অনুপাতত লৈ যাওঁ তেতিয়াহ'লে 2 লৈ গ'লো 4 আৰু 1.5ক 2 ৰে মাল্টিপ্লাই কৰি দিলোঁ তেতিয়াহ'লে পাই গ'লো 3 মানে হৈ গ'ল 4:3 মানে মোৰ টোটেল যিটো টকা আছে 35 ইটো 4:3 ৰেচিঅ'তে ডিভাইড কৰিব পাৰিম মানে 4 ৰেচিঅ'ত আছে 1 টকীয়া আৰু 3 ৰেচিঅ'ত আছে 50 পইচা মুদ্ৰা এতিয়া যদি মই চাওঁ তেতিয়াহ'লে 4 আৰু 3 যোগ কৰিলে হ'ব 7 আৰু 7ৰ পৰা যদি মই 35ৰে ডিভাইড কৰি দিওঁ তেতিয়াহ'লে ওলাই আহিব 5 মানে মই দুটাৰে 4ৰেও 5ৰ পৰা মাল্টিপ্লাই কৰি দিলোঁ আৰু 3ৰেও মই 5ৰ পৰা মাল্টিপ্লাই কৰি দিলোঁ তেতিয়াহ'লে ওলাই আহিল 20 আৰু ইয়াতে ওলাই আহিল 15 মানে ইয়াতে মোৰ 20 টকা আছে 1 টকীয়া মুদ্ৰা আৰু 15 টকা আছে 50 পইচা মুদ্ৰা আৰু 15 টকা যদি মোৰ 50 পইচা মুদ্ৰা হ'ব লাগে তেতিয়াহ'লে মোৰ 32 50 পইচা মুদ্ৰা লাগিব মানে 30 × 0.5 হৈ যাব 15 সো আনসাৰ হৈ গ'ল মোৰ 50 পইচা মুদ্ৰাৰ সংখ্যা কিমান 50 পইচা মুদ্ৰাৰ সংখ্যা হ'ল 30 এতিয়া যদি নেক্সট কুৱেশ্যনটো চাওঁ তেতিয়াহ'লে নেক্সট কুৱেশ্যনটো হ'ল এটা সংখ্যাক 893 ৰে হৰণ কৰিলে ভাগশেষ 193 পাওঁ সেই সংখ্যাটোক 47 ৰে হৰণ কৰিলে ভাগশেষ কিমান পাম মানে ইয়াতে দিয়া আছে এটা সংখ্যা যাক মই যদি এটা 893 ৰে হৰণ কৰোঁ তেতিয়াহ'লে ভাগশেষ থাকিব 193 সো মই লৈ ললোঁ 193 ইকুৱেশ্যনটো খুবেই সহজ মানে ইয়াতে কি কৰিম ভাগশেষ আগতে যিটো আছিল 193 এইটোৰে মই 47 ৰে ডিভাইড কৰি দিম আৰু 47 ৰে যদি মই ডিভাইড কৰোঁ তেতিয়াহ'লে কিমান বাৰ যাব 193 ৰ মাজতে 47 যাব 4 বাৰ আৰু ভ্যালু কিমান হৈ যাব 188 এতিয়া যদি মই 193 ৰ পৰা 188 মাইনাস কৰি দিওঁ তেতিয়াহ'লে ওলাই আহিব মোৰ ভাগশেষ কিমান থাকিব 5 মোৰ আনসাৰ হৈ গ'ল ভাগশেষ কিমান পালো 5 এতিয়া যদি নেক্সট কুৱেশ্যনটো চাওঁ তেতিয়াহ'লে নেক্সট কুৱেশ্যনটো হ'ল এটা গ্ৰুপত 10 জন ব্যক্তিৰ এজন ওলাই গ'ল আৰু 25 বছৰীয়া ব্যক্তি এজন আহাতে তেওঁৰ গড় বয়স 3 বছৰ হ্ৰাস পাল ওলাই যোৱা ব্যক্তিজনৰ বয়স কিমান আছিল মই যদি ইয়াতে চাওঁ তেতিয়াহ'লে আগতে কি আছিল 10 জন মানুহৰ গড় কিমান আছিল গড় বয়স আছিল x মই ইয়াতে ধৰি ললোঁ আগতে 10 জন ব্যক্তিৰ গড় বয়স আছিল x আৰু এতিয়া কি হ'ল এজন ব্যক্তি ওলাই গ'ল আৰু এজন 25 বছৰীয়া ব্যক্তি এড হৈ গ'ল তেতিয়াহ'লে তেওঁলোকৰ গড় বয়স কিমান হ্ৰাস পাল 3 বছৰ মানে x - 3 হৈ গ'ল এতিয়া যদি মই চাওঁ তেতিয়াহ'লে সকলোৰ গোটেই 10 জনৰ 3 বছৰ মান কমিছে সেই কাৰণে 3 × 10 লিখি দিলোঁ আৰু লগতে 25 বছৰীয়া মানুহটোৰ বয়স যোগ কৰি দিলোঁ মানে 3 × 10 + 25 = 55 হৈ গ'ল মানে যিটো মানুহ ওলাই গৈছিল সি মানুহৰ বয়স আছিল 55 ইয়াৰ্ছ আৰু 55 ইয়াৰ্ছৰ মানুহজন ওলাই যোৱাৰ কাৰণে তেওঁলোকৰ গড় বয়স 3 বছৰ হ্ৰাস হ'ল মানে 3 বছৰ কমি গ'ল এতিয়া যদি নেক্সট কুৱেশ্যনটো চাওঁ তেতিয়াহ'লে এটা পূৰ্ণবৰ্গ সংখ্যা পাবলৈ 2450 ৰে পূৰণ কৰিবলগীয়া ন্যূনতম সংখ্যাটো কি এতিয়া মোক দিয়া আছে 2450 আৰু ইটোক পূৰণ কৰিবলগীয়া ন্যূনতম সংখ্যা ওলাব লাগিব এতিয়া যদি মই 2450 ৰে হৰণ কৰোঁ তেতিয়াহ'লে আগতে 2 ৰ পৰা হৰণ কৰিব পাৰিম আৰু 2 ৰ পৰা হৰণ কৰিলে আহিব 1225 মানে 1225 এতিয়া 2 ৰে আৰু ডিভাইড নাযায় সেই কাৰণে মই 5 ৰে হৰণ কৰোঁ 5 ৰে হৰণ কৰিলে যাব 2 4 আৰু 5 এতিয়া মই 5 ৰে আকৌ হৰণ কৰিলে আহিব 4 9 এতিয়া 49 হৈ গ'ল এতিয়া 49 ৰে মই 7 ৰ পৰা হৰণ কৰিলে আহিব 7 মানে হৈ গ'ল 7 7 ৰ স্কয়াৰ আছে ইয়াতে 5 ৰ স্কয়াৰ আছে ইয়াতে জাস্ট লাগে 2 ৰ স্কয়াৰ মানে ইয়াতে মই আকৌ 2 ৰে যদি মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহ'লে ওলাই আহিব মোৰ এটা পূৰ্ণবৰ্গ সংখ্যা আৰু নেক্সট কুৱেশ্যনটো হ'ল 0.037 37 ৰ ওপৰত বাৰ আছে ইটোক ভগ্নাংশত প্ৰকাশ কৰা এনেকুৱা যদি কুৱেশ্যন আহে বাৰ দিয়া থাকে ইটোৰ মানে হয় ৰিপিটিং মানে 37 টো ৰিপিটিংত আছে মানে 0.0373737 এনেকৈ আহি আছে তো এনেকুৱা কুৱেশ্যন হ'লে
মই কেনেকুৱা কৰিব লাগিব আগতে টান দি কিনে ওপৰতে কিমান ৰিপিটিং কিমান আছে ৰিপিটিং আছে 37 আৰু ইটোৰ পৰা মই মাইনাস কৰি দিম নন ৰিপিটিং কিমান আছে দশমিকৰ পিছৰ নন ৰিপিটিং কিমান সংখ্যা আছে ইয়াতে আছে 0 আৰু তলতে লিখি দিম কিমানখিনি সংখ্যাৰ ওপৰত বাৰ দিয়া আছে এটো 2 মানে 3 আৰু 7 মানে দুটা সংখ্যাৰ ওপৰত বাৰ দিয়া আছে সেই কাৰণে লিখি দিম 99 আৰু কিমান সংখ্যা আছে দশমিকৰ পিছত যেটো বাৰ দিয়া নাই এনেকুৱা আছে 0 সেই কাৰণে লিখি দিলো 0 সো মোৰ আনসাৰ ওলাই আহিল 37 divided by 990 আৰু লাষ্ট কোৱেশ্চনটো হল -76ক 3 ৰে হৰণ কৰিলে ভাগশেষ কিমান থাকিব এতিয়া যদি মই চাও তেতিয়াহলে 3 ৰ পৰা মই কিমানেৰে ডিভাইড কৰিম 70 -76 ৰে এতিয়া মই জানো 3 into 25 কিমান হয় 75 আৰু কিমান বাকি ৰৈ গল -1 মানে মোৰ ভাগশেষ থাকিব -1 সো ফ্ৰেন্ডস ভিডিওটো যদি ভাল লাগিছে আপুনি যদি সকলো বস্তু বুজি পাইছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি কিনে লাইক বটনটো টিপি দিয়া আৰু কিবা প্ৰবলেম হলে কমেন্ট কৰি কৈ দিয়া কি প্ৰবলেম হল তেতিয়াহলে মই নেক্সট ভিডিওটোত প্ৰবলেমৰ সলিউশন লৈ আহিম